এটা দে না আমাক ৰাখিবলৈ গ'লে তেওঁৰ লাজ লাগে তোমাক কেনেকৈ কোৱা নাছিলো যি জয় বহুতে মোৰ ঘৰখনত ৰাখিবলৈ লাজ লাগে বুলিহে কৈছিলো মোক ৰাখিবলৈ সকলোৱে লাজ পোৱা ইমানে বেয়া মানুহ নে মই এই দুনিয়াখনত থাকিবলৈ এটুকুৰ ঠাই নাইকিয়া হৈ গ'ল আৰে অঘৰী হয় তুমি এইবোৰ খোৱাব এৰি দিয়া তোমাৰ লগত তোমাৰ ঘৰখনে যি কৰিলে সেই সকলোবোৰ পাহৰি তুমি আজিৰ পৰা এটা নতুন জীৱন আৰম্ভ কৰা কিন্তু সেই ঘৰটোতো কোনো মা নাথাকিব কোনো দেউতা নাথাকিব কোনো ভণ্টি নাথাকিব ঘৰ নাথাকিব কেৱল হয়তো অলপ চকু পানী থাকিব চকু পানী দিনা জীৱনটো সাৱটি